जय कृष्ण गुरु नमस्कार। जय जयते परम कृपालु कृष्णगुरु প্ৰভু ঈশ্বৰৰ শ্ৰীচৰণত আমি অল্পমতি দাসে অত সহস্ৰ কৌটিবাৰ ভক্তিভৰা সেৱা জনাইছোঁ। লগতে আমাৰ শ্ৰদ্ধাৰ গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ শ্ৰীচৰণতো আমি শতকোটি প্ৰণিপাত জনাইছোঁ আৰু আপোনাসৱৰ শ্ৰীচৰণতো আমি এই দাসে শতকোটি প্ৰণাম জনাইছোঁ। গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু ৰচিত নামামৃত শাস্ত্ৰৰ যুগ অৱতাৰ ছবি পৰম ব্ৰহ্ম পৰমাত্মা যুগে যুগে ভকতক দিলা যুগ নাম অজ্ঞানয়ান ধাৰণাখি দুষ্ট কদ মন কৰি অশুদ্ধভাৱে থাপি সাধ সত্য যুগে নাৰায়ণ ৰূপ ধৰি অনুপম নাৰায়ণ নাম দান কৰি ব্ৰহ্মকৰ শস্যভেদী চতুষ্পদী ভাগৱত অপ্ৰকাশক লীলাশ্ৰী তেতা যুগে ৰাম ৰূপে ৰাম নাম প্ৰদানিলা উদ্ধাৰিলা ৰাম বানৰ কুলক ৰাক্ষসকো লকনাখি ধৰ্ম কথা পিলা নিজ ৰাম নামে উদ্ধাৰিল দাপৰত কৃষ্ণ ৰূপে কৃষ্ণ নাম মহিমাৰে খন্দিলা পৃথিৱীৰ ভাৰ কতিদানে জগতক উদ্ধাৰিলা মহিমা প্ৰকাশ এবে কলি
কৃষ্ণ গুরু নাম প্রদানিলা সেই নাম জপিলোকে সত্য যুগে প্ৰৱেশিলা অকিনতুয়া অদ্ভুত লীলা হে কৃষ্ণ গুরু অপ্রকাশিয়া তত্ত্ব সাৰ সত্য ধৰ্ম প্ৰতিষ্ঠা কৰিলা অচিন্দিলাবান ধন ঘৰ মিছা মায়া চক্ৰান্তৰ জগতকে উদ্ধাৰ কৰিলা বিপদে সম্পদে যেন অপ্ৰকাশ্যে বা গৈপস্থানে কৃষ্ণ গুৰু নাম নাপাহৰ জয়তে জন্ম হৌকমৰ অদিবাত চৰণক কৃষ্ণ গুৰু জয়ধ্বনি কৰ জয় কৃষ্ণ বিপদে সম্পদে যেন অপ্ৰকাশ্যে বা গৈপস্থানে কৃষ্ণ গুৰু নাম নাপাহৰ জয়তে জন্ম হৌকমৰ অদিবাত চৰণক কৃষ্ণ গুৰু জয়ধ্বনি কৰ জয় কৃষ্ণ।